আজিৰ এই ভিডিঅ'টোত আমি এইচএছ ছেকেণ্ড ইয়াৰ ইকনমিক্সৰ তৃতীয় অধ্যায়ৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় মানৱ সম্পদ আলোচনা কৰিম। এইচএছ ফাইনেল এক্সামত এই বিষয়ৰ পৰা প্ৰায় প্ৰশ্ন অহা দেখা যায়, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাবা। মানৱ সম্পদৰ অৰ্থ কি? ছাত্ৰ-ছাত্ৰীসকল, এখন দেশৰ আটাইতকৈ ডাঙৰ সম্পদ কি? বহুতো ক'ব পাৰে সোণ, তেল, কয়লা, বন বা খনিজ সম্পদ, কিন্তু অৰ্থনীতিবিদসকলৰ মতে এখন দেশৰ আটাইতকৈ মূল্যৱান সম্পদ হৈছে মানুহ, কিয়নো এই সকলো সম্পদ ব্যৱহাৰ কৰে মানুহে শিক্ষা লাভ কৰি, দক্ষতা অৰ্জন কৰি, সুস্থ শৰীৰে কাম কৰিলে তেওঁ কেৱল জনসংখ্যা হৈ নাথাকে, মানৱ সম্পদত পৰিণত হয়। সেয়েহে মানুহৰ শিক্ষা, স্বাস্থ্য, দক্ষতা, অভিজ্ঞতা আৰু কৰ্মক্ষমতাক একেলগে মানৱ সম্পদ বুলি কোৱা হয়। মনত ৰাখিবা, জনসংখ্যা আৰু মানৱ সম্পদ একে নহয়। শিক্ষিত, সুস্থ আৰু দক্ষ জনসংখ্যাহে মানৱ সম্পদ, অৰ্থাৎ প্ৰতিজন মানুহেই সম্পদ হ'ব নোৱাৰে। যিসকল মানুহে নিজৰ জ্ঞান, বিবেক, বুদ্ধিৰ যোগেদি দেশৰ উন্নয়নত, দেশৰ GDP বৃদ্ধিত অৰিহণা যোগায়, সেইসকল লোকক মানৱ সম্পদ বুলি কোৱা হয়। মানৱ সম্পদৰ উৎসসমূহ চমুকৈ আলোচনা কৰা, বা মানুহক কিদৰে মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পাৰি চমুকৈ আলোচনা কৰা। উত্তৰ: মানৱ সম্পদৰ উৎসসমূহ তলত চমুকৈ উল্লেখ কৰা হ'ল। ১ নম্বৰ, শিক্ষা। শিক্ষাই মানুহক কেৱল পঢ়িবলৈ, লিখিবলৈ শিকাই নহয়, চিন্তা কৰিব, সমস্যা সমাধান কৰিব আৰু নতুন জ্ঞান আহৰণ কৰিব শিকায়। স্বাস্থ্য। এজন অসুস্থ ব্যক্তিয়ে ভালদৰে কাম কৰিব নোৱাৰে, সেয়েহে সুস্বাস্থ্য মানৱ সম্পদ গঠনৰ মূল ভিত্তি। কাৰিকৰী শিক্ষাৰ প্ৰশিক্ষণ, যেনে কম্পিউটাৰ, ইলেক্ট্ৰিচিয়ান, মেকানিক, নাৰ্ছিং, কৃষি, উদ্যোগ আদিৰ ক্ষেত্ৰৰ প্ৰশিক্ষণে মানুহক দক্ষ কৰি তোলে। পুষ্টিকৰ খাদ্য। সুষম আহাৰে শাৰীৰিক আৰু মানসিক বিকাশ ঘটায়। বিশেষকৈ শিশুসকলৰ পুষ্টি ভৱিষ্যতৰ মানৱ সম্পদ নিৰ্মাণত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়। এক্সপিৰিয়েঞ্চ বা কৰ্ম অভিজ্ঞতা। অভিজ্ঞতাৰ লগে লগে কামৰ গুণগত মান আৰু উৎপাদনশীলতা বৃদ্ধি পায়। এনেদৰে শিক্ষা, স্বাস্থ্য, কাৰিকৰী শিক্ষা আৰু প্ৰশিক্ষণ, পুষ্টিকৰ খাদ্য, কৰ্ম অভিজ্ঞতা আদিৰ যোগেদি মানুহক মানৱ সম্পদ হিচাপে সৃষ্টি কৰিব পাৰি। পদাৰ্থ সম্পদ আৰু মানৱ সম্পদৰ মাজৰ মিল আৰু অমিলসমূহ উল্লেখ কৰা, নাইবা পদাৰ্থ সম্পদ আৰু মানৱ সম্পদৰ সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ উল্লেখ কৰা। পদাৰ্থ সম্পদে আয়ৰ সৃষ্টি কৰে, মানৱ সম্পদেও আয়ৰ সৃষ্টি কৰিব পাৰে। পদাৰ্থ সম্পদ আৰু মানৱ সম্পদ দুয়োটাই সময়ৰ গতিত অৱক্ষয় বা নষ্ট বা হেৰাই যাব পাৰে, কিন্তু এই দুয়োটাৰ মাজত কিছু পাৰ্থক্য আছে। সেই পাৰ্থক্যসমূহ হ'ল: ১ নম্বৰ, যিবোৰ সম্পদক স্পৰ্শ কৰিব পাৰি সেইবোৰক কোৱা হয় পদাৰ্থ সম্পদ, আনহাতে যিবোৰ সম্পদক স্পৰ্শ কৰিব নোৱাৰি সেইবোৰক কোৱা হয় মানৱ সম্পদ। পদাৰ্থ সম্পদে মানৱ সম্পদ সৃষ্টি কৰিব নোৱাৰে, কিন্তু মানৱ সম্পদে পদাৰ্থ সম্পদ সৃষ্টি কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকল, তোমাৰ ঘৰত থকা ফেন, তোমাৰ ঘৰত থকা মেচিন, এইবোৰ হৈছে পদাৰ্থ সম্পদ। এই পদাৰ্থ সম্পদে এজন ভাল মানুহ, এজন দক্ষ মানুহ সৃষ্টি কৰিব পাৰিবনে? নিশ্চয় নোৱাৰিব। কিন্তু এখন সমাজৰ শিক্ষিত, দক্ষ লোকে ইচ্ছা কৰিলে পদাৰ্থ সম্পদ সৃষ্টি কৰিব পাৰে। পদাৰ্থ সম্পদ সম্পূৰ্ণ গতিশীল, অৰ্থাৎ এঠাইৰ পৰা আন ঠাইলৈ সহজে লৈ যাব পাৰি, কিন্তু মনত ৰাখিবা, মানৱ সম্পদ সম্পূৰ্ণ গতিশীল নহয়। ইয়াক এখন দেশৰ পৰা আন এখন দেশলৈ লৈ যাবলৈ হ'লে কিছু নিৰ্ধাৰিত নীতি নিয়মৰ মাজেদি যাব লাগে। মানৱ সম্পদৰ ভূমিকা আৰু গুৰুত্ব সম্পৰ্কে চমুকৈ আলোচনা কৰা, নাইবা মানৱ সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে চমুকৈ আলোচনা কৰা, নাইবা মানৱ সম্পদ আৰু অৰ্থনৈতিক উন্নয়নৰ মাজৰ সম্পৰ্কৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। ছাত্ৰ-ছাত্ৰীসকল, এখন দেশৰ উন্নয়নৰ মূল শক্তি হৈছে ইয়াৰ মানৱ সম্পদ। মানৱ সম্পদৰ ভূমিকা সম্পৰ্কে তলত চমুকৈ আলোচনা কৰা হ'ল। ১ নম্বৰ, উৎপাদন বৃদ্ধি। শিক্ষিত আৰু প্ৰশিক্ষিত কৰ্মীয়ে আধুনিক পদ্ধতিৰে কাম কৰে, ফলত কম সময়ত অধিক উৎপাদন কৰিব পাৰে। কৃষি, উদ্যোগ আৰু সেৱা সকলো ক্ষেত্ৰতে উৎপাদন বৃদ্ধি পায়। অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত। দক্ষ জনশক্তিয়ে শিক্ষিত লোকসকলে নতুন উদ্যোগ স্থাপন কৰে, নতুন কৰ্মসংস্থাপন সৃষ্টি কৰে আৰু দেশৰ আয় বৃদ্ধিত যথেষ্ট পৰিমাণে সহায় কৰিব পাৰে।
বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়ন। মানৱ সম্পদে বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নত সহায় কৰে। বিশেষকৈ গৱেষক, বিজ্ঞানী, অভিযন্তা, চিকিৎসক আৰু তথ্য প্ৰযুক্তি বিশেষজ্ঞসকলে নতুন নতুন আৱিষ্কাৰ আৰু উদ্ভাৱন কৰে। ইয়াৰ ফলত দেশ আধুনিক হয় আৰু বিশ্বৰ লগত প্ৰতিযোগিতা কৰিব পাৰে। জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাত মানৱ সম্পদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাল শিক্ষা, ভাল চাকৰি পালে মানুহৰ আয় বৃদ্ধি পায়। ইয়াৰ ফলত উন্নত খাদ্য, বাসস্থান, স্বাস্থ্য সেৱা আৰু শিক্ষাৰ সুযোগ লাভ কৰে। অৰ্থাৎ মানৱ সম্পদে জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাত বিশেষভাৱে সহায় কৰে। দৰিদ্ৰতা আৰু নিবনুৱা সমস্যাৰ সমাধান। দক্ষ ব্যক্তিয়ে সহজে কৰ্মসংস্থাপন লাভ কৰে বা নিজেই ব্যৱসায় আৰম্ভ কৰিব পাৰে। ইয়াৰ ফলত দৰিদ্ৰতা আৰু নিবনুৱা সমস্যা হ্ৰাস পায়। ওপৰৰ আলোচনাৰ পৰা ক'ব পাৰি যে মানৱ সম্পদক এখন দেশৰ উন্নয়নৰ মূল চালিকা শক্তি বুলি কোৱা হয়। ভাৰতত মানৱ সম্পদ গঠনৰ সম্ভাৱনা আছেনে? চমুকৈ আলোচনা কৰা। নাইবা ভাৰতৰ মানৱ সম্পদ গঠনৰ ক্ষেত্ৰত বিশাল সম্ভাৱনা আছে, এই কথাষাৰ চমুকৈ আলোকপাত কৰা। উত্তৰ: ভাৰতৰ মানৱ সম্পদ গঠনৰ ক্ষেত্ৰত বিশাল সম্ভাৱনা আছে। ইয়াৰ মূল কাৰণসমূহ হ'ল: বৃহৎ যুৱ জনসংখ্যা। ভাৰতত কৰ্মক্ষম বয়সৰ লোকৰ সংখ্যা যথেষ্ট বেছি। এই যুৱকসকলক সঠিক শিক্ষা আৰু দক্ষতা দিলে দেশৰ উৎপাদন বহু গুণে বৃদ্ধি পাব। শিক্ষা আৰু দক্ষতা বিকাশ। বৰ্তমান চৰকাৰে বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, কাৰিকৰী শিক্ষা আৰু দক্ষতা বিকাশৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ ফলত অধিক দক্ষ মানৱ সম্পদ গঢ়ি উঠাৰ সম্ভাৱনা আছে। তথ্য প্ৰযুক্তি আৰু সেৱা খণ্ড। ভাৰতৰ বহু যুৱক-যুৱতীয়ে তথ্য প্ৰযুক্তি, বেংকিং, চিকিৎসা, অভিযান্ত্ৰিক, শিক্ষা আৰু অন্যান্য সেৱা খণ্ডত বিশ্বজুৰি সফলতা লাভ কৰিছে। এই সফলতাই ভাৰতৰ মানৱ সম্পদৰ শক্তি প্ৰমাণ কৰে। উদ্যোগ আৰু ষ্টাৰ্টআপ। বৰ্তমান বহু যুৱকে নতুন ব্যৱসায় আৰু ষ্টাৰ্টআপ আৰম্ভ কৰিছে। ইয়াৰ ফলত নতুন কৰ্মসংস্থাপন সৃষ্টি হৈছে আৰু অৰ্থনীতি শক্তিশালী হৈছে। বিশ্ব বজাৰত ভাৰতীয় দক্ষতাৰ চাহিদা। ভাৰতীয় চিকিৎসক, অভিযন্তা, বিজ্ঞানী, শিক্ষক আৰু IT এক্সপাৰ্টসকল বিশ্বৰ বহু দেশত কাম কৰি আছে। ই ভাৰতৰ মানৱ সম্পদৰ আন্তঃৰাষ্ট্ৰীয় মূল্য প্ৰকাশ কৰে। ওপৰৰ আলোচনাৰ পৰা ক'ব পাৰি যে যদি ভাৰতে শিক্ষা, স্বাস্থ্য, দক্ষতা বিকাশত অধিক বিনিয়োগ কৰে, তেন্তে বিশাল জনসংখ্যাই দেশৰ উন্নয়নৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব পাৰে। ভাৰতবৰ্ষৰ শিক্ষাখণ্ডই সন্মুখীন হোৱা যিকোনো 4টা সমস্যা উল্লেখ কৰা। নাইবা শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া আসোঁৱাহ বা অসুবিধাসমূহ চমুকৈ উল্লেখ কৰা। উত্তৰ: মানৱ সম্পদ উন্নয়নৰ মূল ভিত্তি হৈছে শিক্ষা। কিন্তু ভাৰতত এতিয়াও শিক্ষাৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ আসোঁৱাহ দেখিবলৈ পোৱা যায়। সেইসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, নিৰক্ষৰতা। নিৰক্ষৰতা। দেশত এতিয়াও বহু লোক সম্পূৰ্ণৰূপে শিক্ষিত নহয়। নিৰক্ষৰতাই দক্ষতা আৰু কৰ্মসংস্থাপনৰ সুযোগ হ্ৰাস কৰে। বিদ্যালয় ত্যাগৰ সমস্যা। বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ বহু ছাত্ৰ-ছাত্ৰীয়ে আৰ্থিক সমস্যাৰ বাবে বা অন্যান্য কাৰণত বিদ্যালয় এৰি দিয়ে। ফলত তেওঁলোকৰ শিক্ষা অসম্পূৰ্ণ হৈ থাকে। গুণগত শিক্ষাৰ অভাৱ। সকলো বিদ্যালয়ত একে মানদণ্ডৰ শিক্ষা উপলব্ধ নহয়। কিছুমান ঠাইত শিক্ষক, পৰীক্ষাগাৰ আৰু ডিজিটেল সুবিধাৰ অভাৱ দেখা যায়। কাৰিকৰী আৰু ব্যৱসায়িক শিক্ষাৰ সীমাবদ্ধতা। কেৱল থিয়ৰী শিক্ষাই যথেষ্ট নহয়। চাকৰি বা আত্মনিৰ্ভৰশীলতাৰ বাবে কাৰিকৰী বা ভকেশ্যনেল এডুকেশ্যনৰ প্ৰয়োজন। কিন্তু সকলো শিক্ষাৰ্থীয়ে এই সুযোগ নাপায়। গ্ৰাম্য চহৰীয়া বৈষম্য। চহৰৰ তুলনাত গাঁও অঞ্চলত উন্নত শিক্ষাৰ সুবিধা কম। ইয়াৰ ফলত শিক্ষাৰ মান আৰু সুযোগৰ ক্ষেত্ৰত বৈষম্য সৃষ্টি হয়। ডিজিটেল বৈষম্য। অনলাইন শিক্ষা বৃদ্ধি পালেও বহু শিক্ষাৰ্থীৰ ওচৰত ইণ্টাৰনেট, স্মাৰ্টফোন বা কম্পিউটাৰ নাথাকে। ফলত তেওঁলোকে আধুনিক শিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত হয়। নাৰী শিক্ষাত অৱহেলা। যদিও নাৰীসকল বৰ্তমান সময়ত আগবাঢ়ি গৈছে, কিন্তু দেখা যায় নাৰী শিক্ষাৰ ক্ষেত্ৰত এতিয়াও সমাজৰ বহুসংখ্যক লোকে অমনোযোগিতা প্ৰকাশ কৰে। এই নাৰী শিক্ষাৰ অৱহেলাৰ বাবেও ভাৰতবৰ্ষৰ শিক্ষাখণ্ডই বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। মানৱ সম্পদৰ ক্ষেত্ৰত ভাৰতে সন্মুখীন হোৱা সমস্যাসমূহ উল্লেখ কৰা। নাইবা ভাৰতবৰ্ষই কিয় আশানুযায়ী মানৱ সম্পদৰ ক্ষেত্ৰত আগবাঢ়ি যাব পৰা নাই, চমুকৈ আলোচনা কৰা। নাইবা
ভাৰতবৰ্ষই মানৱ সম্পদৰ ক্ষেত্ৰত সন্মুখীন হোৱা আহোৱা বা বাধা বা জটিলতাসমূহ চমুকৈ আলোচনা কৰা। উত্তৰ: ভাৰতবৰ্ষই মানৱ সম্পদৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। এই সমস্যাসমূহ তলত চমুকৈ আলোচনা কৰা হ'ল। 1 নম্বৰ, নিবনুৱা সমস্যা। ভাৰতবৰ্ষৰ এটা প্ৰধান সমস্যা হ'ল নিবনুৱা সমস্যা। এই নিবনুৱা সমস্যাৰ বাবে ভাৰতবৰ্ষই মানৱ সম্পদৰ ক্ষেত্ৰত আশানুযায়ী আগবাঢ়িব পৰা নাই। দৰিদ্ৰতা হৈছে এটা ডাঙৰ সমস্যা। এই সমস্যাৰ বাবেও মানৱ সম্পদৰ ক্ষেত্ৰত নানান ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। অপুষ্টি। অধিকাংশ মানুহ পুষ্টিহীনতাত ভোগে। অধিকাংশ মানুহ নিৰোগী নহয়। সেইবাবে মানুহসকলে নিজৰ লগতে দেশৰ উন্নতিত অৰিহণা যোগাব নোৱাৰে। স্বাস্থ্য সেৱাৰ অসম সুবিধা। সকলো ঠাইতে স্বাস্থ্য সেৱাৰ সমান সুবিধা দেখিবলৈ পোৱা নাযায়। কিছুমান ঠাইত স্বাস্থ্য সেৱাৰ সুবিধা বেছি যদিও কিছুমান ঠাইত স্বাস্থ্য সেৱাৰ সুবিধা এতিয়াও উপলব্ধ হোৱা নাই। সেইকাৰণে মানুহ বিভিন্ন সমস্যাত ভুগিব লাগে। দক্ষতাৰ অভাৱ। দক্ষতাই মানুহক মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পাৰে, কিন্তু দক্ষতাৰ অভাৱৰ বাবে মানৱ সম্পদৰ ক্ষেত্ৰত ভাৰতে আগবাঢ়িব পৰা নাই। জনসংখ্যাৰ বিস্ফোৰণ। জনসংখ্যা বৃদ্ধিৰ তুলনাত সা-সুবিধা কম বাবে মানুহক মানৱ সম্পদ হিচাপে সহজে গঢ়ি তুলিব নোৱাৰি। ব্ৰেইন ড্ৰেইন বা মগজু প্ৰবাহ। বহু দক্ষ ব্যক্তি বিদেশলৈ গুচি যায় বাবে ভাৰতবৰ্ষই মানৱ সম্পদৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। ছাত্ৰ-ছাত্ৰীসকল চোৱা, বহু মেধাৱী ছাত্ৰ পঢ়া-শুনাৰ নামত নাইবা চাকৰিৰ নামত নিজৰ দেশ এৰি বিদেশলৈ গুচি যায়। তেওঁলোকে আৰু নিজৰ দেশলৈ ঘূৰি নাহে। ফলস্বৰূপে ভাৰতবৰ্ষৰ মানৱ সম্পদৰ ক্ষেত্ৰত যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। শিক্ষিত নিবনুৱা। উচ্চ শিক্ষাৰে শিক্ষিত হৈও যেতিয়া যুৱক-যুৱতীসকলে কাম-বন বিচাৰি নাপায়, তেতিয়া তেওঁলোক নিবনুৱা সমস্যাত ভুগিব লগা হয়। আৰু এই নিবনুৱা সমস্যাৰ বাবেই তেওঁলোকে মানৱ সম্পদৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰে। গ্ৰাম্য অঞ্চলত কৰ্মসংস্থাপনৰ অভাৱ। গাঁৱৰ বহু লোকে এতিয়াও ভাল কৰ্মসংস্থাপন বিচাৰি নাপায়। শিক্ষা, দক্ষতা বিকাশ, স্বাস্থ্য, কৰ্মসংস্থাপন আদি যেতিয়া নিজৰ সুবিধামতে পাব নোৱাৰে, তেতিয়া যুৱক-যুৱতীসকলে নিজকে মানৱ সম্পদ হিচাপে প্ৰতিষ্ঠিত কৰিব নোৱাৰে। ওপৰৰ আলোচনাৰ পৰা ক'ব পাৰি যে ভাৰতবৰ্ষই মানৱ সম্পদৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এয়াই হ'ল HS ছেকেণ্ড ইয়াৰ ইকনমিক্সৰ ৩য় অধ্যায়ৰ মানৱ সম্পদৰ ওপৰত হোৱা গুৰুত্বপূৰ্ণ আলোচনা। যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগে তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। পুনৰ লগ পাম নতুন এটা শিক্ষামূলক ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।